কেলৈ মই আহিলো মায়া বজাৰলৈ একো কাম নহলে সিদ্ধি টেঙাই নাহৰখনা গাঁৱৰ এটি বোকাৰ পদুম নাম তেওঁৰ প্ৰবীণ পানিকা। এটি সুন্দৰ কণ্ঠৰ গৰাকী তেওঁ, যাৰ কণ্ঠই মুগ্ধ কৰিছে সকলোকে। কিন্তু জন্মৰে পৰাই দেখা নাপালে সুন্দৰ পৃথিৱীখনি এই কণমানিটোৱে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত টেঙানীৰ নাহৰখনা গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ সন্তান প্ৰবীণ পানিকা। বিহুনাম, দিহানাম, ঝুমুৰ আদিকে ধৰি বিভিন্ন ধৰণৰ গীত সুললিত সুৰেৰে ফুটি উঠে তেওঁৰ কণ্ঠত। আৰ্থিক অনাটন দূৰ কৰি জীৱন জীয়াবলৈ পিতৃ-মাতৃ আনৰ ঘৰত দিন হাজিৰা কৰা এই পৰিয়ালটোৱে আজি পৰ্যন্ত নাপালে কোনো চৰকাৰী সুবিধা, বঞ্চিত